Hi guys, welcome to my channel. So আজি মই আপোনালোকৰ আগত এটা DIY ভিটামিন সি নাইট ক্ৰীম শেয়াৰ কৰিবলৈ ওলাইছো য'ত প্ৰচুৰ পৰিমাণে ভিটামিন সি ইনক্লুড হৈ আছে যদি আপোনাৰ স্কিনত একনে পিম্পলৰ মাৰ্কছ আছে যদি ডাৰ্ক স্পট আছে যদি পিগমেণ্টেশ্যন আছে সকলোখিনিৰ সমস্যাৰ সলিউশন আজি মই দি আছো মাৰ্কেটত ভিটামিন সিৰ যদি নাইট ক্ৰীম কিনিবলৈ যায় তেন্তে সেইবিলাকৰ দাম বহুত বেছি থাকে আৰু আপোনাৰ যিটো মাৰ্কেটৰ নাইট ক্ৰীমৰ ৰিজাল্ট সেইটো সেম মই আজি দেখুৱা নাইট ক্ৰীমত পাব সো একো তেনেকুৱা একো বেছি ইনগ্ৰেডিয়েন্টও নালাগে যে বনাবলৈ বহুত বেছি লাগে বা নাপাম বস্তুবোৰ তেনেকুৱাও নহয় মাত্ৰ দুটা বস্তু লাগে সো সেই দুটা বস্তু আপুনি মিক্স কৰি যদি ৰাতি এপ্লাই কৰিলে ৰাতিপুৱা আপোনাৰ একদম হেলদি গ্লোয়িং স্কিন এটা পাব সো এনেকুৱাও নহয় যে আপুনি এবাৰ ইউজ কৰিলে যে লগালগ আপুনি নেক্সট দিনা আপুনি বগা হৈ যাব তেনেকুৱাও নহয় এইটো ৰেগুলাৰ ইউজ কৰিব লাগিব কিন্তু এবাৰ ইউজ কৰিলে আপুনি ৰিজাল্ট পাব ৰিজাল্ট আপুনি ডিফাৰেন্সটো নটিচ কৰিব পাৰিব সো হেতু নাইট ক্ৰীম কি কেনেকৈ ইউজ কৰে মই সকলোখিনি আপোনালোকক দেখাই দিম কেনেকৈ বনাব লাগে হেতু মই দেখাম মই আজি শেয়াৰ কৰা ভিটামিন সি নাইট ক্ৰীমটো একেবাৰে কম দামত একেবাৰে আন্ডাৰ 100 रुपीसे হ'ব আন্ডাৰ 100 रुपीस হ'ব সো একে আপুনি মাৰ্কেটত ভিটামিন সি যেটো ক্ৰীমৰ ৰিজাল্ট পাব সেম তাতছে বেছি আপুনি ভাল ৰিজাল্ট পাব কাৰণ এটো DIY নাইট ক্ৰীম হয় আৰু কোনো ধৰণৰ কেমিক্যাল মিক্স নাথাকে সো কেনেদৰে কি ইউজ কৰিব লাগে কি ইনগ্ৰেডিয়েন্ট আছে মই সকলোখিনি আপোনালোকক বুজাই কম আপুনি কেনেদৰে ইউজ কৰিব মই দেখাই দিম বলক আৰু ভিটামিন সি নাইট ক্ৰীমটো কেনেদৰে বনাব পাৰি মই সকলোখিনি আপোনালোকক দেখাই বলক সো মই লেকমিৰ পিচ মিল্ক ক্ৰীমটো লৈছো আপোনালোকেও এনেকুৱা ধৰণৰ ময়শ্চাৰাইজাৰ ল'ব পাৰে বা এটো ইউজ কৰিব পাৰে বা আপোনালোকে কোনো ধৰণৰ হাৰ্মফুল কেমিক্যাল নথকা ময়শ্চাৰাইজাৰ ইউজ কৰিব সো বা এলোভেৰা জেলো ইউজ কৰিব পাৰে কিন্তু মই এলোভেৰা জেল ইউজ নকৰো কাৰণ মোৰ এলোভেৰা জেল স্কিনত সুট নকৰে সো এনেকুৱা ধৰণৰ ক্ৰীম ল'ব বা এটো ক্ৰীমে ল'ব এটো 40 रुपीसৰ ক্ৰীম হয় 25 গ্ৰামৰ সো এটো ক্ৰীম লৈ তাত 2 ড্ৰপছ মান বা 3 ড্ৰপছ মান আপুনি নেমু ৰসটো মিক্স কৰি পেলাই আপুনি ৰাতি ফেস ওয়াশ কৰাৰ পাছত ডাইৰেক্ট এপ্লাই কৰি দিব আৰু যদি আপোনাৰ স্কিন সেনসিটিভ হয় তেতিয়া কিন্তু এটো ইউজ কৰিব নালাগে কাৰণ আপোনাৰ বহুত ৰেডনেস আহি যাব স্কিনত আপোনাৰ যদি স্কিনত একনে পিম্পলৰ প্ৰবলেম আছে দেন আপুনি যদি এটো ৰেগুলাৰ ইউজ কৰে দেন আপোনাৰ একনে পিম্পলও লাহে লাহে ভাল হৈ যাব আৰু আপোনাৰ যদি স্কিনৰ যিমানবোৰ সমস্যা ব্ল্যাক হেড হোৱাইট হেডছ অইলি স্কিন ডাৰ্ক স্পট একনে স্কাৰ একনে মাৰ্কস ব্লেমেজ হে গোটেইখিনি লাহে লাহে আপোনাৰ স্কিনৰ পৰা আঁতৰি যাব আপুনি যদি এটো নাইট ক্ৰীম যদি আপুনি 10 দিন মান ফলো কৰে দেন আপুনি এটা হেলদি গ্লোয়িং স্কিন এচিভ কৰিব পাৰিব কাৰণ আপোনাৰ লেমনছত প্ৰচুৰ পৰিমাণে ভিটামিন সি থাকে আৰু এন্টি অক্সিডেন্ট থাকে য'ত আপুনি স্কিনত ডাইৰেক্ট এপ্লাই কৰি দিয়াৰ পাছত আপোনাৰ স্কিনৰ যিবোৰ সমস্যা ডাৰ্ক স্পট একনে পিম্পল একনে স্কাৰ একনে মাৰ্কস ডেমেজ পিগমেণ্টেশ্যন এই গোটেইখিনি আঁতৰি যাব আৰু আপোনাৰ স্কিনখন লাহে লাহে আপোনাৰ স্কিনখনো লাহে লাহে লাইটেন হ'ব ধৰিব কাৰণ ইয়াত এগেইন ভিটামিন সি আছে সো কেনেকৈ মিক্স কৰিব লাগে কি কেনেদৰে লগাব লাগে মই দেখুৱাই দিম বাৰু সো গাইজ মই মুখখন ধুই আহিলোঁ আপোনালোকে চাব পাৰিছে সো মুখখন ধুই আহি টোনাৰ যদি ইউজ কৰে টোনাৰ ইউজ কৰিব কিন্তু মই টোনাৰ ইউজ নকৰোঁ যেতিয়া মই এইটো DIY নাইট ক্ৰীম ইউজ কৰোঁ সো মই আপোনালোকক দেখুৱাই দিওঁ কেনেদৰে ইউজ কৰিব লাগে সো অলপ কোৱান্টিটিত অলপমান আপুনি ময়শ্চাৰাইজাৰটো ল'ব লাগে ইমান দেন আপুনি তাত লেমন জুচ এড কৰি দিব 3 ড্ৰপছ মান এড কৰিলে হ'ব এড কৰি ভালদৰে মিক্স কৰি ল'ব তেনেকুৱা ধৰণৰ একো কষ্ট নাই এইটো DIY নাইট ক্ৰীম বনাওঁতে আপোনালোকে হাততে ধুনীয়াকৈ মিক্স হৈ গ'ল আপোনালোকে চাব পাৰিছে দেন আপুনি এপ্লাই কৰি ল'ব ভালদৰে নেকটো এপ্লাই কৰি ল'ব যাতে আপোনাৰ গোটেই স্কিনখন সমানে দেন আপোনাৰ অলপ দেৰি এনেকৈ মাছাজ কৰি থাকিব আপোনাৰ লাহে লাহে স্কিনখনে এবজৰ্ব কৰি ল'ব যিবোৰ বাচিছে আপোনাৰ স্কিনত সেইখিনি আপুনি হাতত ইউজ কৰি ল'ব পাৰে যাতে হাতৰ স্কিনখনো আমাৰ লাইটেন হৈ থাকে লাহে লাহে সো দেন আপুনি এপ্লাই কৰাৰ পাছত
সো আই হোপ আজিৰ ভিডিঅ'টো আপোনালোকৰ হেল্পফুল হ'ল যদি হেল্পফুল বুলি ভাবে দেন প্লিজ ভিডিঅ'টো লাইক কৰি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল আৰু আকৌ লগ পাম নেক্সট ভিডিঅ'ত নতুন এটা টপিকত বাই বাই গাইজ